হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি দেখোন মন মাৰি আছা। কি কবি দুখৰ কাহিনী। কি হলে ভাই, তই মোক কচোন বাৰু। মই যে ভাল পাইছিলো তাইক ৰেচপন্সে নিদিয়ে মোক। এই ছোৱালীৰ কাৰণে কি মাথা আছে, তই মোক মই কৈ আছো না তোক আইডিয়া। তই যদি সঁচাকৈ দোষ বুলি ভাবা তই মোক এটা আইডিয়া দিন কিয় ভাই। তোক কি আইডিয়া লাগব? মোক তই এক নহয় আইডিয়া, তোক মই এটা বেষ্ট আইডিয়া দিম। এই মোৰ বন্ধু এটা আছিল, সিয়াৰ নাম অনুপম আছিল। সিয়াক এটা ৰেচপন্দে নেদেয়, কিন্তু সি একদিন এটা বাবাৰ ওচৰত গ'ল বোলে। বাবাটো সি এনেকুৱা চমৎকাৰ কৰিলে, কিবা বোলে এটা ফুল দে, সেই ফুলটো এনেকুৱা চমৎকাৰ কৰিলে সিয়া একদিনতে ফটি গ'ল। সেই মই তোক সেইটো বাবাৰ ওচৰত লৈ গৈ আছো ৰ। জয় ভাই হয় নেকি? জয় ৰাস্তাত কিবা এটা খুৱাব লাগিব। হ'ব জয় ভাই জয়। বাসুদেৱায় মহাত্মা সংঘ সহান দেৱা। এইটো বাবা। বাবা আহিলি পাৰ্থ, হয় মহাদেৱ। আহিলি পাৰ্থ। বাবা মোৰ নাম কেনেকৈ জানিবি? মই সকলোৰে নাম জানো, কাৰণ মোৰ নাম হ'ল পপুজেল বাবা। গ্ৰহণ কৰা বত নাই বাবা, মোৰ ভাল নেকি? ইয়াতে বত। এই বাবাৰ আগত বেয়া ভাষা কৈছা, সাপ দি দিম। বাবা এতিয়া সাপ কি বস্তু বাবা? খাওঁ আৰু দেখোন বাবা। একেই কথা বুজি পালি হ'ল, তই বুজি পাইছা নাই? পাইছো বাবা। বহি যা। বাবা প্ৰব্লেমটো এতিয়া শুনক বাবা, নাই আপুনি জানে বাবা। মই জানো ইয়াক তাই একদম মানে ৰিচপেক্ট নেৰে। ৰিচপেক্ট নহয় বাবা, ৰেচপন্স। একে কথা বুজি পালি হ'ল। মই আগতে কেইবাৰ ক'ব লাগে তহঁতক। চৰি বাবা। এতিয়া তোৰ কাহিনীটো কৈ যা, মই শুনো আকৌ। আপুনি দেখোন জানে বাবা। নাই ইয়াক ক'ব দিছিলা, তই চুপ থাকছ। মই তোমাৰ ছোৱালী বাবা ভাল পাইছিলো। চলি নহয় বাবা, চিয়া। মোক ৰেচপন্স নিদিয়ে, সেইটো কাৰণে বাবা ই দেখোন ক'লা এটা বাবা আছে প্ৰপোজ বাবা, প্ৰপোজেল বাবা এটা আছে, আমি বাৰু আহি ঠিকে কৈছে। কিবা দক্ষিণা আনিছে নাই? দক্ষিণা নহয় বাবা, দক্ষিণা। অলপ শুদ্ধত বাবা। মই এটা মন্ত্ৰ কৰি ফুল এটা আনি আছো। ওম মেলিগিলি ওম মেলিগিলি ওম মেলিগিলি ওম মেলিগিলি ফুল অলপটা হৈ যা। কি চমৎকাৰ এই। বাবা এইটো ফুলটো ক'ৰ পৰা আনিলি বাবা? হয় বাবা। শুনাটো চাই আনিছে। এইবিলাক মোৰ মহিমা। কৃষ্ণৰ যেনেকে 108টা মহিমা, মোৰ সেনেকে 1000 নহয়, 1111 কিনি আছে। একে কথা। মোৰ সেই 8টাৰ সলনি মোৰ 124টা মহিমা। মই সকলো ল'ৰাকে নাৰী পতাই দিয়াত সহায় কৰোঁ। বুজিছা নহয় তোমালোকে? এতিয়া মই ইয়াত কাম কৰা নে বাবা? নকৰোঁ, এইটোৱে কৰোঁ। মই ইয়াত মন্ত্ৰ মাতি দিম, তোমালোকে তুমি গৈ সেই ছোৱালীজনীক দিবা। মই এই ফুলটোত এটা মন্ত্ৰ মাতি দিম, তই এই ফুলটো নি ছোৱালীজনীক দিবি। মই কৈছো 5 মিনিটৰ ভিতৰত পতি যাব। হয় বাবা। চাবি। ওম মেলিগিলি ছোৱালী পতি যোৱা হিং নম। ওম মেলিগিলি ই যজনী ছোৱালীক ভাল পায়, বহুত ভাল পায় বুলি জানম মম। ওম শান্তি ওম শান্তি ওম শান্তি ওম স্বাহা ওম স্বাহা। কি মন্ত্ৰ পাতিলি? বিশ্বৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ মন্ত্ৰ। মাতিলে তোমাৰ ছোৱালী পতি যাব। যাওঁ নেকি? ফুলটো লোৱা বৎস। যোৱাৰ আগতে মই গধূলি খাবলে কিবা এটা দি যোৱা বৎস। বাবা, মোক গাৰ্লফ্ৰেণ্ড আছিল, তাকে কিবা এটা দিছিল নেকি? খুচুৰা নাই বাবা, 50 টকাটো আছে। সেইটোকে দিয়ক। এইটো মই ওম মিলিগিলি লৈছো। মই মাননি হিচাপে লৈছো। তহঁতৰ কাম হৈ যাব, যা। এটা কৰি যা। ধন্যবাদ।